হাই গাইজ, মই ৰিজুৱে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে ফাৰ্মিঙৰ মূল মন্ত্ৰ। এজন নতুন ফাৰ্মাৰে ফাৰ্মিঙত অহাৰ আগেয়ে যিখিনি কৰণীয় কাম থাকে সেই কৰণীয় কামখিনিৰ ওপৰত কেনেদৰে গুৰুত্ব দিলে এজন সফল ফাৰ্মাৰ হিচাপে নিজকে গঢ়ি তুলিব পাৰিব তাৰ ওপৰত কেইটামান কথা ক'ম। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। এতিয়া আহক মূল টপিকৰ ওপৰত আলোচনা কৰোঁ। প্ৰথমে মই ক'ম, আপুনি কৃষিৰ যিটো বিষয়ৰ ওপৰত কাম কৰিব বিচাৰে সেই বিষয়টোৰ ওপৰত ভালদৰে ষ্টাডি কৰক। সেয়া হ'ব পাৰে অনলাইন বা অফলাইন। আপোনাৰ যিটোত সুবিধা হয় সেইটোৱে কৰিব পাৰে। এটা সুস্থ পৰিকল্পনাৰে বজাৰ সম্ভাৱনা বিচাৰ কৰি সিদ্ধান্ত লওক আপুনি কৃষিৰ কোনটো প্ৰজেক্টৰ ওপৰত কাম কৰিব বিচাৰে। ফাৰ্মিঙত সফল হ'বলৈ হ'লে এটি দীৰ্ঘম্যাদী পৰিকল্পনা কৰক। কম দিনত ধনী হোৱাৰ মানসিকতা পাহৰি যাওক। মনত ৰাখিব, সপোন দেখাত যিমান সহজ সেই সপোন দিঠক কৰাত তাতকৈ বেছি টান। আৰু মনত ৰাখিব, ফাৰ্মিঙত দ্ৰুততাৰ কোনো সুযোগ নাই, কাৰণ ইয়াত ধৈৰ্যৰ বহুত প্ৰয়োজন আৰু ধৈৰ্য অবিহনে আপুনি জীৱনত কোনোদিন কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, কাৰোবাৰ সফলতা দেখি বা ইউটিউবৰ বিভিন্ন ধৰণৰ সঁচা মিছা মটিভেশ্যনেল ভিডিঅ'বোৰ চাই বা সফলতাৰ ভিডিঅ'বোৰ চাই আপুনি ফাৰ্ম নুখুলিব। আপুনি নিজৰ সিদ্ধান্ত নিজেই লওক। প্ৰথমে আপুনি অলপকৈ আৰম্ভ কৰক। প্ৰথমে আপুনি ফাৰ্মিং শিকক, বুজক। তাৰপিছত আপোনাৰ অভিজ্ঞতা অনুযায়ী লাহে লাহে যদি ভাবে তাৰপিছত আপুনি লাহে লাহে ডাঙৰ কৰিব পাৰে। আৰু ফাৰ্মিঙত সফল হ'বলৈ হ'লে ধৈৰ্যৰ বিকল্প একো নাই। মনত ৰাখিব, ধৈৰ্য হৈছে ফাৰ্মিঙৰ মূল মন্ত্ৰ। আৰু কম মূলধনেৰে আৰম্ভ কৰক। একেবাৰে আপুনি বেছিকৈ মূলধন লগাই নিদিব, নহ'লে আপোনাৰ লছ হোৱাৰ সম্ভাৱনা বহুত বেছিকৈ থাকে। কাৰণ এটা কথা মনত ৰাখিব, গাড়ী যিমান স্পীডত চলে সিমানেই সম্ভাৱনা থাকে গাড়ীখন এক্সিডেণ্ট হোৱাৰ। গতিকে কমকৈ আৰম্ভ কৰক, সৰুকৈ আৰম্ভ কৰক প্ৰথমে। আৰু সেইবাবেই কৈছোঁ, অভিজ্ঞতা এনেকুৱা এটা বস্তু যাক টকাৰে কিনিব নোৱাৰি। আৰু সেইবাবেই সৰুকৈ আৰম্ভ কৰি নিজকে অভিজ্ঞ হিচাপে গঢ়ি তোলক। আৰু সঠিক পৰিকল্পনা নহ'লে ফাৰ্মিঙত যিকোনো সময়ত যিকোনো ধৰণৰ বিপৰ্যয় নামি আহিব পাৰে। সেইবাবে ফাৰ্মখন কৰাৰ আগতে এটি সুস্থ পৰিকল্পনা কৰক। আপুনি যদি এজন প্ৰফেশ্যনেল ফাৰ্মাৰ হিচাপে নিজকে গঢ়ি তুলিব খোজে, তেনেহ'লে এই পৰামৰ্শখিনি কেৱল আপোনাৰ বাবে। আৰু যদি আপুনি এনেই ফাৰ্মখন খুলিব বিচাৰে মনৰ হেঁপাহত বা মনৰ ইচ্ছাত, তেনেহ'লে আপুনি যিকোনো সময়ত যিকোনো ধৰণৰ ষ্টেপ ল'ব পাৰে। কাৰণ তাতে আপোনাৰ 2 টকা লছ হ'লেও অন্ততঃ আপোনাৰ মনৰ হেঁপাহটো বা মনৰ চখটোতো পূৰণ হ'ব। সেইটো আপোনাৰ সন্তুষ্টিৰ কাৰণ হ'ব পাৰে, বা আপোনাৰ মনৰ ইচ্ছা এটাতো পূৰণ হ'ব অন্ততঃ। আৰু আপুনি যদি কেৱল টকা ঘটাৰ নামত ফাৰ্মখন খুলিব বিচাৰে, তেনেহ'লে মই ক'ম, ফাৰ্মিং আপোনাৰ কাৰণে নহয়। কাৰণ আপুনি প্ৰথমে সেই প্ৰাণীটোক ভাল পাব লাগিব, তাক বুজিব লাগিব, তাৰ বিষয়ে জানিব লাগিব, তাৰ প্ৰতি আপোনাৰ মায়া মমতা থাকিব লাগিব। আৰু যদি নাথাকে, মই ক'ম ফাৰ্মিং আপোনাৰ বাবে নহয়। আৰু যিসকলে ফাৰ্মিঙত নতুনকৈ আহিছে বা আহিব বিচাৰিছে সেইসকলক ক'ম, যদি আপোনাৰ ফাৰ্মত কিবা কাৰণত কেতিয়াবা কিবা বিপৰ্যয় নামি আহে, আপুনি প্লিজ ফাৰ্মখন এৰি নিদিব বা বন্ধ কৰি নিদিব। আপুনি সেই ফাৰ্মখন পুনৰ নতুনকৈ সজাবলৈ চেষ্টা কৰিব। আৰু কি কাৰণত তেনেকুৱা বিপৰ্যয় নামি আহিল, আপোনাৰ সেই ভুলবোৰ বিচাৰিবলৈ চেষ্টা কৰিব। আৰু ভুলবোৰ বিচাৰি পালে সেই ভুলবোৰ পুনৰ দ্বিতীয়বাৰৰ বাবে নকৰিবলৈ চেষ্টা কৰিব। মানে অসমীয়াত সেই এষাৰ কথা আছে যে, মানে ঠেকে য'ত শিকে ত'ত, ৰাতিৰ পিছতেতো ৰাতিপুৱা হয়। গতিকে সেইবাবে পুনৰবাৰ আপোনালোকে নতুনকৈ সজাবলৈ চেষ্টা কৰিব, চাব আপুনি ছাকচেছ হ'ব। আৰু মোৰ দৃষ্টিত ফাৰ্মিঙৰ প্ৰথম ষ্টেপটো হৈছে আপোনাৰ ভাল লগা বস্তুবোৰ চিলেক্ট কৰা। মানে আপুনি কোনটো বিষয়ৰ ওপৰত কাম কৰিব বিচাৰে। আপুনি ছাগলী পালন কৰিব বিচাৰে নে মুৰ্গী পালন কৰিব বিচাৰে নে গৰু পালন কৰিব বিচাৰে। আপোনাৰ ভাল লগা বস্তুবোৰ প্ৰথমে চিলেক্ট কৰি লওক, আপুনি কোনটোৰ ওপৰত কাম কৰিব বিচাৰে। আৰু দ্বিতীয় ষ্টেপটো হৈছে আপুনি তাৰ বজাৰ সম্ভাৱনাটো বিচাৰ কৰক। মানে আপুনি যিটো বস্তু পালন কৰিব সেইটো যদি আপোনাৰ স্থানীয় বজাৰত বিক্ৰী কৰিব লগা হয়, আপুনি সঠিক মূল্য পাবনে নাপায় সেইটো আপোনালোকে বিচাৰ কৰি লওক। কাৰণ আমিবোৰ যিহেতু বিভিন্ন প্ৰান্তৰ মানুহ, গতিকে ঠাইভেদে বস্তুবোৰৰ দাম কম বেছি হয়। গতিকে আপোনালোকে সেইটো বিচাৰ কৰক, আপুনি উৎপাদন কৰা বস্তুটো আপুনি সঠিক মূল্যত বিক্ৰী কৰিব পাৰিবনে নোৱাৰিব। আৰু মোৰ দৃষ্টিত ফাৰ্মিং আৰম্ভ কৰা তৃতীয় ষ্টেপটো হৈছে আমাৰ স্থানীয় প্ৰাকৃতিক সম্পদবোৰৰ কিদৰে আমি সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰোঁ।
যিহেতু আমাৰ ভৌগোলিক অৱস্থানবোৰ বেলেগ বেলেগ, সেইবাবে প্ৰাকৃতিক সম্পদবোৰৰ প্ৰাচুৰ্যতাও বেলেগ বেলেগ। সেয়েহে আমি সেই প্ৰাকৃতিক সম্পদটোক কিদৰে আমাৰ ফাৰ্মত সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিব। যেনে ধৰক চৰ এলেকাত কুঁহিয়াৰ খেতি ভাল হয়, গতিকে তাতে কুঁহিয়াৰ খেতি কৰিলে নিশ্চয় আমাৰ প্ৰফিট বেছিকৈ হ'ব। আৰু যিহেতু আমাৰ কিছুমান ঠাইত পলসুৱা মাটি, তাতে যদি আমি ধান খেতি কৰোঁ তেনেহ'লে নিশ্চয় আমাৰ প্ৰফিটটো হ'ব। সেইটো নকৰি যদি আমি ওলোটাটো কৰোঁ বা আমাৰ পলসুৱা মাটিত আমি কুঁহিয়াৰ খেতি কৰোঁ বা বালি মাটিত আমি ধানৰ খেতি কৰোঁ, তেনেহ'লে আমাৰ প্ৰফিটটো কমি যাব বা আমি লছৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে সেয়ে প্ৰাকৃতিক সম্পদবোৰৰ আমি কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ সঠিক, সেইটোৰ ওপৰত গুৰুত্ব দিব। আৰু মোৰ দৃষ্টিত ফাৰ্মিং আৰম্ভ কৰাৰ চতুৰ্থ ষ্টেপটো হৈছে সঠিক ঠাইত সঠিক সিদ্ধান্ত গ্ৰহণ। মানে আপুনি ধৰি লওক আপোনাৰ ঠাইত যদি ঘাঁহ বন বা গছ গছনি বেছি বা আপুনি সহজেই সেইবোৰ পায়, যদি তাতে আপুনি যদি এখন ছাগলী ফাৰ্ম বা গৰুৰ ফাৰ্ম যদি খুলি দিব বিচাৰে, তেনেহ'লে আপোনাৰ খৰচটো বহুগুণেই কমি যাব, কিয়নো আপুনি প্ৰাকৃতিকভাৱে সেইবোৰ সহজেই পাই আছে। সেয়েহে আপোনাৰ প্ৰফিটটো বাঢ়ি যাব, আপোনাৰ ৰাহি বেছিকৈ হ'ব, আপোনাৰ খৰচটো কমি যোৱাৰ লগে লগে আপোনাৰ প্ৰফিটটো বেছিকৈ হ'ব। তেতিয়া আপুনি অতি সহজেই তাতে লাভৱান হ'ব পাৰিব। আৰু সেইবাবেই কৈছোঁ আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি নিজেই লওক। কাৰোবাৰ লোভনীয় কথাত ভুল গৈ আপুনি যিকোনো কাম যধে মধে কৰি নিদিব বা বিভিন্ন ধৰণৰ মটিভেশ্যনেল ভিডিঅ'বোৰ চাই আকৃষ্ট হৈ কেনে যিকোনো কাম কৰি নিদিব। ভাবি চিন্তি কৰক, লাহে লাহে কৰক, খৰধৰ কৰাৰ কোনো কাৰণ নাই। আজি মোৰ 8 বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰাই এইখিনি কথা কৈছোঁ। এইখিনি সম্পূৰ্ণৰূপে মোৰ ব্যক্তিগত মতামত। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব বুলি আশা কৰিছোঁ। আৰু যদি চাই ভাল পালে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো এবাৰ প্ৰেছ কৰি দিব বুলি আশা কৰিছোঁ। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।